Hello guys, welcome back to my one another vlog. আজি সব ইমান গৰম, ইমান ৰ'দ বেছি আজি ইমান গৰম নহয়। ভিতৰত থাকিবই পৰা নাই, ফেনৰ হাৱা ললো, ফেনৰ হাৱা ইমান গৰম আহিছে নহয়। যিয়ে হওক গৰম হলেও কি হ'ব, আমিতো নোখোৱাকৈ থাকিব নোৱাৰো। তো আজি মই কি ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছো, সেইটো কিচেনত গ'লে মই দেখাব পাৰিম। তো বলক মোৰ লগত কিচেনত চাব আজি মই কি নতুন ৰেচিপি লৈ আহিছো আপোনালোকৰ ওচৰত। যেহেতু ইমান গৰম তো ভাবিলোঁ অলপ টেঙা খাম, সেইকাৰণে মই ইয়াত এটা আনাৰস লৈছোঁ চাটনি বনাবৰ কাৰণে। তো মই ফাৰ্ষ্টতে আনাৰসটো কাটি ভালদৰে ধুই লওঁ, তাৰপিছত মই কি কৰোঁ দেখাই আছোঁ আপোনালোকক। মই আনাৰসখিনি কাটি ভালদৰে ধুই ল'লোঁ। এতিয়া এইখিনি পেষ্ট কৰি লওঁ। মিক্সিত পেষ্ট নকৰোঁ, মিক্সিত পেষ্ট কৰিলে পূৰা মিক্স হৈ যাব যে, অলপ অলপ গোটাকৈ ৰাখিম। সেইকাৰণে মই এইটো ৰুকনি দি এইটো ৰুকি লওঁ আনাৰসখিনি। এনেদৰে মই ৰুকি লওঁ এতিয়া। মই আনাৰসখিনি ভালদৰে ৰুকি ল'লোঁ। ইমান মিহিকৈ ৰুকা নাই, অলপ গোটা গোটা ৰাখিছোঁ, তেতিয়াহে খাই ভাল লাগিব। চাটনি বনাবৰ কাৰণে মই কেৰাহীটো গেছত বহাই দিলোঁ। এতিয়া কেৰাহীটো গৰম হ'ল, তেল দি দিম ইয়াত মই এতিয়া মিঠাতেল দি দিম অলপ পৰিমাণে। তেল গৰম হৈ গ'ল, ইয়াত এটা শুকান জলকীয়া দি দিম, পৰিমাণে পাঁচফোৰণ দি দিছোঁ। এতিয়া আমি ইয়াত এটা তেজপাত দি দিম। এতিয়া আমি আনাৰসখিনি দি দিম ইয়াত। এতিয়া ইয়াত অলপ পৰিমাণৰ নিমখ দি হালধি পাউডাৰ দি দিছোঁ। ভালদৰে মিক্স কৰি দিম। এতিয়া অলপ ধনিয়া পাউডাৰ দি দিছোঁ, লগতে ৰেড চিলি পাউডাৰ অলপ। এতিয়া ভালদৰে মিক্স কৰি দিম। আমি ইয়াত অলপ চেনি দি দিছোঁ। অলপ মিঠা হ'লে ভাল লাগে খাই, সেইকাৰণে আমি দি দিছোঁ চেনি অলপ। আপোনালোকে বিচাৰিলে বেছি দিব পাৰিব, আমি ইমান বেছি নাই দিয়া, অলপেই দিছোঁ। লগতে ইয়াত কাজু কিচমিচ দিলেও ভাল লাগে। আমাৰ ওচৰত এতিয়া বৰ্তমান কাজু কিচমিচ নাই, সেইকাৰণে আমি কাজু কিচমিচ নাই দিয়া। এয়া আমাৰ চাটনি ৰেডি হৈ গ'ল। আজি আপোনালোকৰ ভিডিঅ'টো যদি মোৰ ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকল মোৰ চেনেলত নতুন সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, মোৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ কাৰণে। আমাৰ চাটনি ৰেডি হৈ গ'ল আৰু কালাৰটো ইমান ধুনীয়া হৈছে, ছাইডৰ পৰা অলপ ৰেড টাইপৰ হৈ গৈছে। এতিয়া আমি চাটনিখিনি নমাই লওঁ। এয়া আমি চাটনিখিনি নমাই ল'লোঁ। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব। গৰম দিনত এনেকুৱা টেঙা চাটনি খাই বহুত ভাল লাগে। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগে মোক জনাব।